সাগৰ তুমি কিমান বিশাল, গভীৰ, অগাধ আৰু দ, ভাবিলে হৃদয় স্পৰ্শী যোৱা যেন অনুভূতি হয়। এই গগন মণ্ডলী ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিছে, কাৰণ এয়া তেওঁৰেই হাতৰ কৰ্ম। দিনেই দিনৰ আগত আৰু ৰাতিয়েই ৰাতিৰ আগত কথা কয়, বাক্যও নাই, ভাষাও নাই, আৰু তাৰ মাত শুনাও নাযায়। এয়া ঈশ্বৰৰ মহিমা। আজি মোৰ মনে তেওঁৰ বাবে অপেক্ষা কৰে আৰু তেওঁৰ পৰাই মোৰ আশাও জন্মে। সেয়ে মই কওঁ, প্ৰভু, মই তোমালৈ বাট চাই আছোঁ। তুমি মোৰ হৃদয়ত থাকি তোমাৰ মহিমা প্ৰকাশ কৰা। প্ৰভু, মই ইয়াত আছোঁ, স্তুতি কৰোঁ মই তোমাক অনুৰোধ কৰোঁ, আহা মোৰ হৃদয়লৈ। প্ৰভু, মই ইয়াত আছোঁ, স্তুতি কৰোঁ মই তোমাক অনুৰোধ কৰোঁ, আহা মোৰ হৃদয়লৈ। পিতৃ, অ মোৰ পিতৃ, তোমালৈ বাট চাই আছোঁ। পিতৃ, অ মোৰ পিতৃ, আহা মোৰ হৃদয়লৈ। যিছু, মই ইয়াত আছোঁ, স্তুতি কৰোঁ মই তোমাক অনুৰোধ কৰোঁ, আহা মোৰ হৃদয়লৈ। যিছু, অ মোৰ যিছু, তোমালৈ বাট চাই আছোঁ। যিছু, অ মোৰ যিছু, আহা মোৰ হৃদয়লৈ। আত্মা, অ মোৰ আত্মা, তোমালৈ বাট চাই আছোঁ। আত্মা, অ মোৰ আত্মা, আহা মোৰ হৃদয়লৈ।